আমি দেশৰ নিয়ম কানুনেৰে চলিব লাগিব ল অফ দ্য কাণ্ট্ৰি কনষ্টিটিউশ্যন মতেতো চলিব লাগিব গতিকে আজি ইউ পিত গৈ অসমীয়া ল'ৰাই চাকৰি কৰি থকা নাই নেকি মহাৰাষ্ট্ৰত গৈ অসমীয়া ল'ৰাই চাকৰি কৰি থকা নাই নেকি আমি এটা কথা সদায় পাহৰি যাওঁ আমি কেতিয়াবা ইমান বেছি উগ্ৰ জাতীয়তাবাদী হৈ যাওঁ যে মহাৰাষ্ট্ৰত অসমীয়া ল'ৰাই যিকেইটাই চাকৰি কৰি আছে গোৱাত যিকেইটা অসমীয়া ল'ৰাই চাকৰি কৰি আছে সেইকেইটাক তাতে মাৰপিট কৰক খেদি দিয়ক আমাৰ একো মতলব নাই আমি ইয়াতে জাতি বিমান দেখাই থাকিম সেইটো আমাৰ সমস্যা মই নাজানো কিন্তু এতিয়া উত্তৰ প্ৰদেশত অসমীয়াত হিন্দী উত্তৰ প্ৰদেশত যদি চাকৰি দিয়ে কিহত দিব মহাৰাষ্ট্ৰত কি মহাৰাষ্ট্ৰীয়ান ভাষাত মাৰাঠী ভাষাত লিখিব লাগিব নেকি অসমীয়া ল'ৰাই চেণ্ট্ৰেল কোটা আছে চেণ্ট্ৰেল কোটাত এতিয়া তেলেগু কোনোবাই আমি জানো নেকি আমাৰ ল'ৰাই গৈ এপ্লাই কৰিব নালাগিব নেকি তাত মই এটা সুধিছোঁ আমাৰ ল'ৰাই এপ্লাই কৰিব লাগিব নালাগিব নালাগে যদি কৈ দিয়ক আপোনালোকে কওক অসমীয়া ল'ৰাই অসমৰ বাহিৰত ক'তো এপ্লাই কৰিব নালাগে চেণ্ট্ৰেল কোটাত এইটো ছিষ্টেম সেইটো ফৰেষ্ট পাৰ্চেণ্টেজ মানে কেইটামান এতিয়া কোনোবাই যে কৈ আছে কেনেকৈ হিন্দী শিক্ষক আহিলে বিহাৰৰ পৰা সেইখিনি চেণ্ট্ৰেল কোটা হয় এতিয়া যদি আমি এইটো সিদ্ধান্ত লওঁ আপোনালোকে যদি কওক আমি এটা সিদ্ধান্ত লওঁ বিতৰ্ক এটা কৰোঁ যে অসমীয়া ল'ৰাই বাহিৰত আৰু কেতিয়াও চাকৰি কৰিব নালাগে আপোনালোকে গোটেইকেইজনে ক'লে আজিৰ পৰা আৰম্ভ কৰিম এটাটো এটা পাৰ্চেণ্টেজটোতো আপুনি যদি দিল্লীটো যদি আজি চাকৰি হয় এটা পাৰ্চেণ্টেজ অসমৰ মানুহেও এপ্লাই কৰিব পাৰে আমি বাৰে এইটোৱে ভুল কৰোঁ অল ইণ্ডিয়াৰ কাৰণেও এটা পাৰ্চেণ্টেজ থাকে মই একজেক্টলি পাৰ্চেণ্টেজটো নাজানো ইউ পিটো এটা পাৰ্চেণ্টেজ অসমৰ মানুহে এপ্লাই কৰিব পাৰে সেইটো কথা আমি কিয় পাহৰি যাওঁ সেই কথাটো আমি কিয় পাহৰি যাওঁ আজি যে এটা পাৰ্চেণ্টেজ মই একজেক্টলি পাৰ্চেণ্টেজটো নাজানো আপোনালোকে এইটো মোক সোধা বুলি ক'লে মই প্ৰিপেয়াৰ হৈ আহিলোঁ হয় এটা পাৰ্চেণ্টেজ অসম চৰকাৰ বা ভাৰতবৰ্ষৰ প্ৰত্যেক চৰকাৰৰ অল ইণ্ডিয়া লেভেলত এপ্লাই কৰিব পাৰে এতিয়া কোনোবাই গৈ ইউ পিটো পাৰে অসমৰ ল'ৰাই সেইটো আমি কিয় পাহৰি যাওঁ ইউ পিত কি অসমীয়াত এপ্লাই কৰিব নেকি অল ইণ্ডিয়া কোটাৰ কাৰণে বেলেগ হয় এটা আকৌ কৈছোঁ এটা পাৰ্চেণ্টেজ অল ইণ্ডিয়া কোটা থাকে সেইটো মহাৰাষ্ট্ৰতো গৈ অসমীয়া ল'ৰাই এপ্লাই কৰিব পাৰে